তো হে গাইজ বহুত দিন পিছত নতুন চেনেলত নতুন ভিডিঅ' মই যাই আছোঁ বেলেগ এখন ঠাইত মোৰ যিখন আগৰ চেনেল আছিল সেইখন কি হৈছে এই কথাখন মই ৰাস্তাৰ চিনেমেটিক শ্বটৰ লগে লগে কৈ আছিলোঁ। আজিকালি যিয়ে থাকোঁতে গাড়ীৰে ভ্ৰমণ কৰাক হেলমেটটো ল'ব লাগে, এতিয়া পুলিচৰ ভয়ত নহয় নিজৰো ছেফটি হয় কিন্তু। আৰু গাইজ মই এনেকে যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া মই কৈ আছোঁ কি হৈছিল মোৰ ইউটিউব চেনেলৰ লগত। মই যেতিয়া ফাৰ্ষ্ট ইউটিউব চেনেল খুলিছিলোঁ সেই ইউটিউব চেনেলটো ভালেই আছিল, কিন্তু কিবা থাৰ্ড ৱেবছাইট ইউজ কৰাৰ পিছত সেই ইউটিউব চেনেলখন ফ্ৰিজ হৈ যায়। তো সেই ইউটিউব চেনেলখন ফ্ৰিজ হোৱাৰ পিছত মই আকৌ এখন ইউটিউব চেনেল খুলিছোঁ। তো সেই ইউটিউব চেনেলখন কি খুলিছোঁ মানে আগৰ যিখন নাম্বাৰে খুলিছিলোঁ পিছত যিখন খুলিছোঁ সেই একেই নাম্বাৰে খুলিছিলোঁ। মানে এটা চিমত দুটা জিমেইল খুলিছিলোঁ। এই কামটো কৰিব নালাগে, আৰু এই কামটো কৰাৰ পিছৰ পৰাই মোৰ চবতকৈ ডাঙৰ ভুল এইটোৱে যে এটা চিমত দুটা জিমেইল খুলিছিলোঁ। আৰু গাইজ এনেকৈ যাওঁতে সেই এখন স্কুল পাই গ'লোঁ যে স্কুলখন ব্ৰিটিছৰ যুগত স্থাপিত কৰা হৈছিল। স্কুলখনৰ নাম আছিল পেয়াৰ গ্ৰুপ। ফাইনেলি গাইজ আহি পৰিলোঁ যে এই ঠাইত আহিব খুজিছিলোঁ। চাওক মা কচম ভিতৰত সোমাইখিনি এনেকুৱা ফিল হৈছে একদম আল্টিমেট গাইজ। আমাৰ গোৱালপাৰাত যে এনেকুৱা এটা ৰিচৰ্ট আছে আমি নাজানোৱে। এই ভিতৰত সোমাবৰ কাৰণে কোনো পইচা নালাগে, কোনো টিকেট চিকেট নালাগে। আৰু গাইজ ভাল লগাৰ কথাটো হৈছে কি একদম ব্ৰহ্মপুত্ৰ নৈৰ কাষতে নাই, সেইকাৰণে বহুত বেছি ভাল লাগে। তো আপোনালোকে আহক, ডিছক্ৰিপশ্যনত লিংকটো দি দিম। ইয়াৰ পৰা যাই আছোঁ, এতিয়া বেলেগত যাম মানে বৰপুখুৰীত যাম। এতিয়া ক'ত আৰু যাম, বৰপুখুৰীলৈ ফুৰিবলৈ যাম। তো গাইজ ফটো চটো উঠিলোঁ, ভালেই লাগিল। আপোনালোকে আহিব, লোকেশ্যনটো ডিছক্ৰিপশ্যনত দি দিম।